মই একো কথা ভাবি থকা আজি ল'ৰাবিলাকে যিহেতু দিনতে ৰিহাৰ্চল লোৱা প্ৰগ্ৰাম লোৱাৰ কাৰণে মানে ল'ৰাবোৰ সোনকালে আহিলে ৰাতিপুৱা সোনকালে আহিলে এতিয়া আপোনালোকক দেখুৱাইছে আমাৰ মানে খোৱা বোৱাৰ ব্যৱস্থাটো আমাৰ বেলেগ এজনক মাতা হৈছে তেখেতে এতিয়া বৰ্তমান খোৱা বোৱাবিলাক ধুনীয়াকৈ ৰান্ধি কৰি আছে আপোনালোকক দেখুৱাইছে ঠিক আছে ধুনীয়াকৈ যতন কৰি ধুনীয়াকৈ পানীবোৰ গৰম কৰি আছে আপোনালোকক এতিয়া দেখুৱাইছে ঠিক আছে মই দেখুৱাইছোঁ আপোনালোকে চাই দিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অকণো স্কিপ নোপোৱাকৈ ঠিক আছে মই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক অলপ ৰিহাৰ্চলৰ কাৰণে মাতিলে বনাই তেওঁলোকক ভালকৈ খুৱাব পাৰিম বুলি এটা আশা কৰিছোঁ কি হয় যত্ন কৰোঁ ঈশ্বৰ ভগৱন্তইহে কৃপা কৰিব আৰু যি হওক আমি প্ৰথমে পানী গৰম কৰি আছোঁ ইয়াৰ পিছতে আমি পানীটো উতলাৰ পিছত আমি প্ৰসাদমুঠি আগবঢ়াম চাউলমুঠি তাৰপিছত আমি প্ৰসাদমুঠিৰ পিছত আকৌ দালিটো বহাম দালিটোৰ পিছতে আমি চব্জি বনাম চব্জিত আপোনাৰ চয়াবিন থাকিব বুট থাকিব আৰু লগতে ফুলকবি এনেকৈ বন্ধাকবি এইখিনি দি আমি আমাৰ চব্জিখিনি হ'ব যুৱ সংঘ ল'ৰাবোৰে কি কি আনিছে খাবৰ কাৰণে আপোনালোকক দেখুৱাইছে ঠিক আছে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ চাই থাকিব অকণো স্কিপ নোহোৱাকৈ ঠিক আছে আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে তেখেতসকলে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখে আৰু কাষতে থকা বেল আইকনটো যাতে প্ৰেছ কৰি ৰাখে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায় মই এতিয়া দেখুৱাইছোঁ আপোনাক খাবলৈকে ধৰি লওক কেঁচা শাক চব্জি কি কি আনিছে ধুনীয়াকৈ দেখুৱাইছে ঠিক আছে এয়া চাওক চয়াবিন আনিছে তাৰপিছত এইফালে পিঁয়াজ চিয়াজ আছে জলকীয়া আছে মিঠাতেল আনিছে ধুনীয়াকৈ এইবিলাক দেখুৱাই গৈ আছে আৰু এইফালে আৰু কি আছিলে দাদা আৰু ক'ত এইফালে চাহ খাবৰ কাৰণে বিস্কুট আনিছে এইফালে চাওক এখন আমি এতিয়া বৰ্তমান LP স্কুল এখনত আমাৰ গাঁৱে LP স্কুল এখনতে মানে আমি এই ৰন্ধা বঢ়া কামবিলাক লগাই দিছে ধুনীয়াকৈ ছাৰৰ লগত কথা পাতি পেলাই ধুনীয়াকৈ লগাই কৰি দিছে এয়া চাওক স্কুল ঘৰত ধুনীয়াকৈ এইবিলাক বাচন বৰ্তন আছে মানে ইমান টেনশ্যন নাই ইয়াৰ পৰা আমি বোলক কাঁহী চাহি লৈ পেলাই ভাত খাব পাৰিম ইয়াত ধুনীয়াকৈ এইবিলাক আছে আৰু ছোৱালীবোৰে ধুনীয়াকৈ হেৰি কৰি চাব দেখুৱাই আছোঁ চাওক ধুনীয়াকৈ কবি কুটি গৈ আছে এই কবি ভাজি দিব না কি কৰি দিব কবিবিলাক ৰান্ধনীহে জানিব আৰু ইফালে চাওচোন মুখন দেখুওৱা আকৌ ইমান লাজ কৰে মানুহজনী ৰে কৃষ্ণ চাওক কি ধুনীয়াকৈ কুটি গৈ আছে ইয়াতে প্ৰথম মানে মোবাইলত মানে ইহঁতে বহু এই আমাৰ গাঁৱৰ ছোৱালীবোৰ যে মোবাইলত ধৰিবলৈ বহুত মানে লাজ কৰে এটা কি ধুনীয়াকৈ কুটি গৈ আছে চাওক কি ধুনীয়াকৈ কুটি গৈ আছে চাওক মই ধুনীয়াকৈ দেখুৱাইছোঁ চাই থাকিব ভিডিঅ'টো ঠিক আছে ধুনীয়াকৈ এয়া চাওক এতিয়া আমাৰ দাদাই ভাত বৰ্তমান দাদা ভাত বনোৱা হৈছে ন ভাত বনাইছে ধুনীয়াকৈ ভাত চাকি আছে বৰ্তমান চাকি কৰি পেলাই ৰাখিছে ইয়াত ধুনীয়াকৈ চাওক ইয়াত চাকি আছে আৰু দালিটো এতিয়া দালি উতলি আছেনে দালি উতলিছে ইয়াত আকৌ আৰু কিবা কিবি কৰিব আছে পানী চানী দি পেলাই মানে ন আমাৰ কাৰণ আছে এইবিলাক কৰ না কওক কোৱাচোন দেখুৱাই মানে অলৰেডি চবকে দেখুওৱা হ'ল তুমি অহা দেৰি কৈছা আৰু গাইছা দাদাজনে ধুনীয়াকৈ ভাতবোৰ হেৰি কৰি আছে অজৰাই আছে মানে চাকি আছে আৰু দেই চাকি আছে আৰু দালি উতলি আছে দালিত আকৌ পানী চানী দি মছলা দিব আছে আপোনালোকক ধুনীয়াকৈ দেখুৱাম ওলোৱা কোৱা আৰু খোৱালৈকে দেখুৱাই আছোঁ ঠিক আছে আপোনালোকে মুঠতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অকণো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া আপোনালোকক দেখুৱাইছে আমাৰ লগৰবোৰে ধুনীয়াকৈ ৰিহাৰ্চেল কৰি আছে ৰিহাৰ্চেল কৰি থকা দেখাইছে বোলক চবেই একেলগে চাওঁগৈ ৰিহাৰ্চেল কৰা কেনেকুৱা কাৰ কেনেকুৱা আছে যদি যাৰ এক্টিং ভাল হয় তেখেতৰ এক্টিংটো চাই যাতে লাইক কৰে কমেণ্ট কৰি জনাব মোক ঠিক আছে আৰু পাকলিটো মোৰ আৰু যদি জুই পৰা তাই বাচিব পাৰে তেনেহ'লে তই বিয়া পাতিবি আৰু যদি নোৱাৰে তেন্তে হ'লে শ্ৰাদ্ধ পাতিবি কি কৰা শ্ৰাদ্ধ পাত আজি শ্ৰাদ্ধ হ'ব কিন্তু বহুত দুৰ্বল হ'ব দাদা কোনবেৰি এইটোৱে সেইটো এই বলিয়া কি তো হিরো হিরো জানে না মোর সালা ভিলেন একদম খতরা ভিলেন ঠিক কি কইছ আজিৰ পৰা তই আৰু ভিলেনৰ দেখিব নালাগে আজিৰ পৰা তই সুইটাৰ পিনি তেজা গান গাই কৰিব লাগিব গান গাই কৰিব লাগিব গান গাই কৰিব লাগিব ঠিক দাও গেৰিন দাদা মাইলে বেটা
ফিলিংছত আহিছা আজিৰ পৰা তুমি যেনেকৈ বিচৰা মই তেনেকৈ শুনো ঐ চিন্তামণি কিহৰ শিৱ মূৰ্তিৰ দৰে চিন্তা কৰি আছা এই সময়ত যে ৰাহুল কেতু মৰ্ণিং ৱাকতহে যে এই কথা গম পাইছা নে নাই এই সময়ত যি ভাবিবা চব ওলটা হ'ব নাই নাই মই একো কথা ভাবি থকা নাই ঘৰ মানুহবোৰ কেতিয়া আহিব পিছে ঘৰৰ মানুহবোৰ কেতিয়া আহিব তাৰ মানে তুমি মোক মানুহ বুলি গণ্য নকৰা মই সেই কথা কোৱা নাই তুমি কেতিয়া আহিলা অলপ আগতে অলপ আগতে আহিলো পিছে আমাৰ কৃষ্ণ যে আজিকালি একেবাৰে দেখা দেখি নাই আজিকালি বিষ্ণু দোকানৰ ফালেও তাক দেখা নাপায় আচলতে তাৰ হৈছে কি মই তেনেকুৱা হ'বলৈ কেতিয়াও নিদিওঁ তই তাক ক'বই লাগিব তই তাক ক'বই লাগিব নহ'লে কিন্তু মই তাক কৈ দিম নহ'লে কিন্তু মই তাক ক'ম নাই 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 একো ক'ব নালাগে সময় আহিলে মই নিজে ক'ম কৃষ্ণ আহে আমাৰ পন্তাটো হা এয়া চাওক পন্তাটো ভাগৰি ভাগৰি এতিয়া চাহ অলপ মানে পন্তাৰ মাতি যাওঁতে ভাগৰি গৈছে যিহেতু এয়া চাওক এখন পন্তাখন এনেকৈ এতিয়া চাহ খাই আছে তেখেতে ধুনীয়াকৈ চাহ খাই আছে বৰ কষ্ট হৈছে নে অঁ তাৰপিছত হয় নেকি অঁ এই আপোনালোকে শুনা পালে তেখেতে কৈছে কি ধুনীয়া এইফালে চাওক এয়া চাওক দেখুৱাম চবকে দেখুৱাম চাই থাকিব ধুনীয়াকৈ এয়া চাওক আমাৰ ৰাধাই বৰ্তমান চাহ কাপ খাবই পৰা নাই একদম চাহ অনাৰ ওপৰত হাঁহন নাচাই কি ধুনীয়াকৈ চাই থাকিব ৰাধা যদি হাঁহনটো চাই ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব এয়া চাওক তেওঁ অকণো চাহ খাবই পোৱা নাই এয়া চাহ কি ধুনীয়া এই অকণমান ডোখৰ বিস্কুট লৈছে নাচাকে ই চাহ লাষ্ট চাহ তা এই লাষ্ট চাহ অঁ এয়া চাওক এয়া লাষ্ট চাহ এয়া চাওক বেয়া পালে উপায় নাই দেই বেয়া পালে উপায় নাই চাওক এটা কি ধুনীয়াকৈ লৈ গৈছে হাতখন চাব হা চাই থাকিব কি ধুনীয়াকৈ লৈ আহিব দেই কাপটোলৈ কি ধুনীয়াকৈ লৈ আহিব চাই থাকিব দিয়া একো নহয় এয়া চাওক এয়া চাওক ঐ ৰাধা চাহকাপ খাই দিয়া 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 ইমান সৰকাৰে যাব নালাগে মই অলপ সময় আছো নহয় ইয়াত তোমালোকক ফোনকেইটা ফোন কৰিলে কিয় ৰিচিভ নকৰা মই মুখৰ পৰা মই এনেবোৰ কথা শুনি বুলি কেতিয়াও ভবা নাছিলো জানা আৰু ময়ো ভবা নাছিলো কৃষ্ণ আৰু ময়ো ভবা নাছিলো আৰু ময়ো ভবা নাছিলো তুমি আমাৰ ৰিলেশ্যনটো কিমান আৰু তুমি আমাৰ এই ৰিলেশ্যনটো ইমান চিৰিয়াছলি ল'বা বুলি কি ৰাধা কি মানে তুমি কি ক'ব বিচাৰিছা তুমি কি ক'ব বিচাৰিছা কৃষ্ণ আমাৰ সম্পৰ্ক মিছা আছে আমাৰ এই তুমি যি ভাবা ভাবি থাকা কৃষ্ণ তুমি যি ভাবা ভাবি থাকা তুমি যি ভাবা ভাবি থকা কিন্তু মোক আৰু আমনি নকৰিবা প্লিজ আৰু তুমি মোক কেতিয়াও আমনি নকৰিবা প্লিজ মানে মোক এই ভণ্টিজনীয়ে দালি দিবহে মানে দালিখিনি চাই থাকোঁতে মানে ৰাধাই আহি চিঞৰি থাকে বিষ্ণুদা নিমখ লাগিব না মই মানে ৰাধাক একো মাত বোল নিদিওঁ যে একদম ৰাধাই মোক কেনেকৈ ক'ব শুনিব হা ৰাধাৰ কোৱা ষ্টাইলটো শুনিব দেখিছে কেনেকৈ কৈ গ'লে ৰাধাই তাৰ মানে একদম মোবাইলত মই যদি ভিডিঅ' কৰি আছোঁ যে ভিডিঅ'ত আহিব কাৰণে তাৰ মন নাই যে সেইকাৰণে মোক সেনেকৈ কৈ পেলাই গুচি থৈ গ'ল গম পাইছে আমি গোটেইবোৰে ৰিহাৰ্চেল কৰি থাকোঁতে আমি গমেই নাপালোঁ টাইম কিমান হ'ল আৰু ৰান্ধনীও আমাক আহি পেলাই মানে খবৰটো নিদিলে বোলে টাইম বোলে 2:30 বাজিলেহি বুলি আমি খবৰ নিদিলে মানে আমি ৰিহাৰ্চেল কৰি যোৱা মানে ৰিহাৰ্চেল কৰি গৈ আছোঁ সেয়ে ভাত খোৱা অলপ পলম হ'ল ভাত খোৱাৰ মানে ভোকত কোনো থাকিব পাৰে দেখিছে ভোকত কোনো থাকিব পাৰে তেনেকৈ ভাতকেইটা মানে বাঢ়ি গৈ দি থৈ গৈছে আৰু খোৱা বোৱাত মানে আমি আৰম্ভ কৰিয়ে দিছোঁ ঠিক আছে এইফালে মোৰ ওচৰত যে শংকৰ বহি আছে আৰু কাষতে আছে আকৌ নিতুদা বাকী গোটেইবিলাক মানে আৰু আমি এতিয়া ভাত খোৱা ষ্টাৰ্ট কৰোঁ